নমস্কাৰ, জিনাজ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাম আমি চিকেন বনাবলৈ লাগিব আলু, জিৰা গুটি কেইটামান, পিঁয়াজ, জিৰা আৰু জলকীয়াৰ পেষ্ট, পিঁয়াজ, নহৰু, আদাৰ পেষ্ট, তেজপাত দুখিলা আৰু জলকীয়া এটা। এই সকলোখিনি এতিয়া মই চিকেনত দি মেৰিনেট কৰি ৰাখিম। গোটেইখিনি মছলা জিৰা, জলকীয়া, আদা নহৰু পেষ্ট দিছোঁ, পিঁয়াজ অলপ, নিমখ সোৱাদ অনুযায়ী দিছোঁ, হালধি পৰিমাণ মতে হালধি দিব, আগতীয়াকৈ মছলাখিনি দি এনেকৈ মেৰিনেট কৰি ৰাখিলে খাই বেছি ভাল লাগে। তেল দিলোঁ, এতিয়া দিম ধনিয়া পাউডাৰ অলপ, এইখিনি এতিয়া মই ভালদৰে হাতেৰে সানিলে বেছি ভালকৈ সানিব ভাল হয়। মছলাখিনি মাংসত ভালদৰে সোমাই যাব হাতেৰে সানিলে। এনেদৰে ভালকৈ সানি ল'ব। ইয়াতে অলপ দিম নেমু, আপোনালোকে নেমু দিয়েনে বাৰু এনেকৈ ক'বচোন, নেমু দিলে বেছি ভাল লাগে। এতিয়া এইখিনি ঢাকি থ'ম 15-20 মিনিটৰ কাৰণে। আলুখিনি ভাজি ল'লোঁ, মাংসখিনি 15-20 মিনিট মেৰিনেট কৰি থোৱা হৈ গ'ল মোৰ। আলু ভাজা কেৰাহীটোতে মই এতিয়া মাংসখিনি বনাম। আলুখিনি ভাজি ল'লোঁ আগতে তেল অলপ দি। তেল গৰম হ'ল, তেলত দিম গোটা জিৰা, সেইকেইটা যে মই ৰাখিছিলোঁ গোটা জিৰা অলপ, তেজপাত দুখিলা, শুকান জলকীয়া এটা, আপোনালোকে বেছিও দিব পাৰে, ভাল লাগিব খাই, অলপ চেনি, ৰংটো আহিবৰ কাৰণে চেনি দিছোঁ মই। পিঁয়াজ অলপ, পিঁয়াজ পেষ্ট কৰি দিছোঁ, সেইকাৰণে ইয়াত বেছি দিয়া নাই, অলপেই দিছোঁ। এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ব পিঁয়াজখিনি। এতিয়া দি দিম ইয়াতে মেৰিনেট কৰি ৰখা মাংসখিনি। মাংসখিনি এতিয়া ভালদৰে লৰাই থাকিব, ঢাকন নিদিয়াকৈ ভাজি থাকিম।
জোল নবনাওঁ মাংসখিনি, অলপ গ্ৰেভি টাইপ হ'ব। সেইকাৰণে যিমান ভাজি বনাই সিমানেই বেছি ভাল লাগিব খাই। অলপ ৰেড চিলি পাউডাৰ, তাৰপৰা এটা বিলাহী। তাৰপৰা দিছোঁ গৰম মছলা অলপ। মাংসখিনি আমাৰ হৈয়ে গৈছে। এয়া মাংসখিনি আমাৰ হৈ গ'ল। চাওকচোন ইমান ধুনীয়া ৰং হৈছে মাংসখিনি, খাবলৈ বহুত টেষ্টি হৈছিলে।